স্বাগতম জনালোঁ আৰু এতিয়া মই ভাত পানী খালোঁ আজৰি হ'লোঁ আজি বহুত গৰমো দিছে ইয়াত ঘামি একদম অৱস্থা নোহোৱা হৈ গৈছোঁ ফেনখনো অফ কৰি লৈছোঁ নহ'লে শব্দটো বহুত বেয়াকৈ শুনি সেইকাৰণে ফেন অফ কৰি লৈছোঁ আৰু আজি কিন্তু মই আচাৰ অলপ বনাবলগীয়া আছিলে বহুত দিনৰ পৰা ভাবি আছিলোঁ বনাম বুলি আৰু আগৰ আচাৰখিনিও খতম হৈ গৈছিলে বতৰটো কেতিয়াবা ৰ'দ দিয়ে কেতিয়াবা বৰষুণ দিয়ে সেইকাৰণে মনটোও নগৈছে বনাবৰ কাৰণে আজি বোলো আচাৰখিনি বনাওঁ আৰু আপোনালোককো দেখাওঁ আৰু বলকচোন তেনেহ'লে মইনো কেনেদৰে বনাওঁ আচাৰ আপোনালোককো দেখাই যাওঁ এইখিনি নহৰুখিনি বাকলি এৰুৱাই লৈছোঁ ভালদৰে আৰু ৰ'দত দি দিছোঁ মই পানী ভাৱটো থাকিব নালাগে আদাখিনিও বাকলি এৰুৱাই লৈছোঁ ৰ'দত শুকুৱাই লৈছোঁ ভালদৰে পানী ভাৱটো থাকিলে ভাল নহয় সেইকাৰণে আৰু এতিয়া মই মিক্সাৰত দিম খুন্দি ল'ম অলপ অলপকৈ খুন্দি ল'লোঁ আৰু এয়া আধা ভঙাকৈ মই মিক্সাৰত দি দিলোঁ আদাখিনিও তেনেকৈয়ে মই দিছোঁ এইখিনিও আধা ভঙাকৈ খুন্দি লৈছোঁ মই অকণ গোটা গোটা হৈ থাকিলে ভাল লাগে খাবলৈ এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ মই নিমখ আৰু পাছত ব্যৱহাৰ নকৰোঁ সেইকাৰণে এতিয়াই দি দিছোঁ এইখিনি ভালদৰে মিক্স কৰি লওঁ যাতে নিমখখিনি চাৰিওপিনে লাগে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ এতিয়া ভিনেগাৰ দিম ভিনেগাৰটো দিলে বহুত দিনলৈকে থাকে আচাৰখিনি আৰু ৰ'দত নিদিলেও কোনো কথা নাই মই আধা গিলাচতকৈ অকণমান কমেই লৈছোঁ এইখিনিও দি দিছোঁ মই ভালদৰে মিক্স কৰি দিছোঁ আকৌ যাতে চাৰিওপিনে লাগে এতিয়া মই মছলাখিনি লৈছোঁ এইখিনি সৰিয়হ লৈছোঁ 1 চামুচ আৰু ধনিয়া লৈছোঁ 1 চামুচ চবগুটি লৈছোঁ 1 চামুচ জিৰা লৈছোঁ 1 চামুচ কলা জিৰা লৈছোঁ 1 চামুচ আজৱাইন লৈছোঁ 1 চামুচ আজৱাইনটো আপোনালোকে নিদিলেও কোনো কথা নাই দিলে ভাল লাগে গোটেইখিনি মই মিক্স কৰি ল'লোঁ আৰু অলপ মই কেৰাহীত ভাজি ল'লোঁ ভাজা হৈ গ'ল এতিয়া মই এইখিনি খুন্দনাতে খুন্দি ল'ম মই এখন কেৰাহী পাতি দিলোঁ তেলখিনি গৰম হ'ল গৰম হওঁতে মই ইয়াত হালধি দি দিছোঁ তেল মই 1 কাপ দিছোঁ হালধি যেতিয়া তেলখিনি ঠাণ্ডা হ'ব তেতিয়া ভৰাম এতিয়া খুন্দি লোৱা মছলাখিনি মই ইয়াত মিক্স কৰি দিলোঁ অকণমান কালাৰৰ কাৰণে জলকীয়া গুড়ি দিলোঁ কালাৰটো ভাল হ'বৰ কাৰণে দিছোঁ মই আপোনালোকে নিদিলেও কোনো কথা নাই হৈ গ'ল মিক্স কৰা আৰু ইয়াত মই 2-3 টোপালমান ইয়াত নেমু ৰস দি দিছোঁ নেমু ৰসটো দিলে অকণ সোৱাদটো ভাল লাগে টেঙা টেঙা ভাৱটো বেছিকৈ লাগে তেলখিনি ঠাণ্ডা হৈ গ'ল তেলৰ পৰিমাণটো অকণ বেছি হ'লে আচাৰখিনি খায়ো ভাল লাগে এইখিনি হৈ গ'ল আকৌ মই মিক্স কৰি দিছোঁ চাৰিওপিনে যাতে তেলটো সোমাই যায়
গ'ল মিক্স কৰা এতিয়া মই এটা চিচাৰ বয়াম মই ৰাতিপুৱাই ধুই দিছিলোঁ ভালদৰে ৰ'দত শুকুৱাই ল'লোঁ চিচাৰ বয়ামটোত মোৰ নাতিলে সেইকাৰণে মই এইটোত আকৌ খলাই দিবলগীয়া হ'ল আচাৰ বনোৱা হৈ গ'ল মোৰ আৰু আপোনালোকক ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক লগ পাই আছোঁ তেনেহ'লে আজিলৈ বাই বাই